মই তোমাক মাৰি দিলোঁ, মোক মাফ নকৰিবা কিন্তু মই জেলত যামেই। মই আজি কেছটো বহুত বম খং উঠিছে আৰু মই চবেই জানো মই ডাইৰেক্ট কথা কওঁ, সেইকাৰণে ইয়াত কৈছোঁ, মেডিয়া আছে, I talk straightly. মই ফুটেজ কোৱা নাই গো দেই, মোক মেডিয়া নালাগে। অসমত মেডিয়া মই জন্ম দিছোঁ। Yes, media was created by me. মই প্ৰথম মেনেজমেণ্ট আছিলোঁ, NDTV, উলালা, নিউজ লাইভ, চবৰ মেনেজমেণ্ট আছিলোঁ। এতিয়া মিডিয়া বহুত ডাঙৰ হৈছে, ঠিক আছে, ভাল, ইটছ গুড ফৰ আছ। খালি পাৰিবিনে স্নেহ সপোন দেখা মনত পাৰিবিনে